আমাৰ সকলো মানুহে গম পায়ে সাজপাৰ দেখি অসমত মানে পৰিৱেশ লৈ সাজপাৰ সমাজ প্ৰচলিত হয় আৰু মই সাজপাৰত গম পাইছেই চাগে মই নামলৈ বুলি ওলাইছোঁ বা নামঘৰলৈ বুলি ওলাইছোঁ কিবা এটা বুলি ওলাইছোঁ বুলি গম পায় আমাৰ সকলোখিনি মানে ৰাইজে মানুহে আৰু দেখিছেনে মই সঁচাকৈও এষাৰ নাম আছে ওচৰতে মানে গাঁৱতে তালৈ বুলি ওলাইছোঁ কাৰণ এগৰাকী মানে নমহীয়া সকাম আছে আজি আৰু তালৈ বুলিয়ে ওলাই আহি আছোঁ আৰু কাৰণ বহুত বেছি গৰম আজি সকলোখিনি কাম ঘৰত কৰি আৰু ভালেমানখিনি কাম কৰা মানুহখিনি ঘৰত আছে এই নগাঁৱজন ক'লোঁ মোৰ ব'লাচোন মোক থৈ আহিলে এনেকৈ বুলি ক'লোঁ বিয়া লৈ আহি আছে মোক বেছি দূৰ নহয় বাৰু তথাপিতো আৰু অকণমান থৈ যাবলৈ ক'লোঁ এইদৰে গৈ মই সকামৰ ঘৰৰ ওচৰৰে পালোঁগৈ আৰু 12টা বাজি গ'ল আৰু সকলোখিনি কাম ইতিমধ্যে হৈয়ে হৈ আছে সকলো মহিলাসকলে গোপিনীসকলে আৰু মইতো পাচলি কুটি হৈ গ'ল দেউৰীয়া ভাত বনাই আছে চাটনিকণ কৰিবলৈ বাকী আছিলে তথাপিতো যোগাৰ সকলোখিনি হৈয়ে গ'ল মোক ক'লে যে তুমি চাটনিকণকে বনোৱা আৰু মোক চাটনিকণ বনাবলৈ দি তেওঁলোক নামত বহোঁগৈ বুলি গ'ল আৰু ইয়াত দেখিছেনে মোৰ চাটনি বনাই হৈ গ'ল কাৰণ লাগিলে তথাপিতো কাৰণ চাটনিকণ বনাওঁতো সময় তাৰপাছতে চাটনি বনাই কৰি লৈ মোৰ নামলৈ বুলি আকৌ এগৰাকী সকাম তেওঁৰে কাৰণ তেওঁ নমা এতিয়া আৰু অকণমান নামতো বহিলোঁ যাতে নাম গাই আছে আৰু ইয়াৰ নাম সামৰিছে নামৰ শেষত পাঠ আৰম্ভ কৰিবলৈ লৈছে আৰু পাঠ শেষ হ'লেতো গৃহস্থই সেৱা ধৰিব লাগিব আৰু নামৰ পাঠত গৃহস্থই সেৱা ল'ব লোৱাৰ পাছতে নামৰ কাৰ্যসূচী শেষ হ'ব তাৰপিছতে হ'ব ধৰক খোৱা বোৱা প্ৰসাদ বিতৰণ ভোজৰ আয়োজন কৰিছে ইতিমধ্যে দেখিছে আপোনালোকে সকলোখিনি আৰু সেৱা হোৱাৰ পাছতে গোপিনী সেৱা গৃহস্থালিক সেৱা লোৱাৰ পাছতে আৰু প্ৰসাদ বিতৰণ সময় হ'ব কাৰণ সময়কণ হৈ যায়গৈ বাৰু সেৱা চোৱা লোৱালৈকে নাম সামৰাৰ পাছত আৰু তাৰপাছতে শেষ হোৱাৰ পাছতে আৰম্ভ হৈছে আমাৰ প্ৰসাদ বিতৰণ কাৰোবাৰ ঘৰত সোমালেগৈ চাগে প্ৰসাদ বিতৰণ হৈ গ'লে আৰু খাব হ'ল আৰু এতিয়া ভোজ পাত পাৰিছে আৰু সেয়া ভোজ খাব হৈ গ'ল আহিলে খাই লওঁ আমি দেই বাই বাই।